নমস্কাৰ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালেই আছে। মই মৃদুস্মিতা, মই এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এইফালে আছে আমাৰ অঞ্চ। হাই। আৰু আচলতে আমাৰ আজি 4-5 দিন মানেই হৈ গ'ল। ইমান বেমাৰ ঘৰখনৰ প্ৰত্যেকজন সদস্যৰ বেমাৰ হ'ল। প্ৰথমতে হ'ল হাজবেণ্ডৰ, তাৰপাছত হ'ল মোৰ, তাৰপাছত হ'ল অঞ্চৰ। কোনোমতে মানে কালিৰ পৰা অকণমান ভাল পাইছোঁ। জ্বৰ আৰু চৰ্দি হৈছিলে, কাহো হৈছিলে বাৰু। মোৰ কিন্তু কাহ হোৱা নাই, হাজবেণ্ড আৰু অঞ্চৰহে কাহ হৈছিলে। হৈছে সকলোতে বাৰু এতিয়া, হ'লেও 4-5 দিন বৰ কষ্ট পালোঁ। জ্বৰত মানে একেবাৰে অৱস্থা নাইকিয়া কৰি দিলে। আৰু কালিৰ পৰাহে অলপমান ভাল পাইছোঁ। সেইকাৰণে আজি ভাবিলোঁ ব্লগ এটা আৰম্ভ কৰোঁ। আৰু আমাৰ অঞ্চৰ গা কেনেকুৱা হৈছে অঞ্চ? ভাল লাগিছে। ভাল হৈছে অকণমান অঞ্চিও ভাল পাইছে আজি ন? ঠিক আছে তেতিয়াহ'লে আগলৈ চাই থাকক ব্লগটো। বাই। বাই নক'বা, এতিয়া আৰম্ভ কৰিছোঁহে। হাইহে ক'ব লাগে। হাই। এতিয়া 4টামান বাজিব হ'ল আৰু একাপ চাহ খাই লওঁ। আজি চাহকাপনো কেনেদৰে বনাওঁ আপোনালোকক দেখাম, চাই থাকক তেতিয়াহ'লে। চচপেন এটা পাতি লৈছোঁ আৰু ইয়াতে এই কাপটোৱে মই 2 কাপ পানী দিম। আৰু এতিয়া দিছোঁ অকণমান আদা, মই থেতেলিয়াই লৈছোঁ আদা অকণ। আৰু ইয়াতে দিম কেইটামান তুলসী পাত আৰু 4-5টামান জালুক। আৰু লগতে দিম 4-5 টোপালমান মৌ। আৰু ইয়াত দি মই ভালদৰে চাহখিনি সিজিবলৈ দিম, যাতে 1 কাপমান হৈ যায় আৰু চাহপাত চেনি ব্যৱহাৰ নকৰোঁ। আৰু এফালে বনাই লওঁ মই কেইটামান চানা। এনেকৈ যদি চাহকাপ বনাই খায়, চৰ্দিটো আচলতে অলপ কম হয়। মোৰ যেতিয়াৰ পৰা হৈছিলে মই তেতিয়াৰ পৰাই এনেকৈ 2-3বাৰ দিনটোত বনাই খাই আছিলোঁ। আৰু সঁচাকৈ মই অলপ ভাল পাইছোঁ। সেইকাৰণে এতিয়া বনালোঁ যেতিয়া ভাবিলোঁ আপোনালোককো এবাৰ দেখুৱাই দিওঁ। কেতিয়াবা আপোনালোকে ট্ৰাই কৰিব পাৰিব, সেইকাৰণে দেখুৱালোঁ। আৰু ইয়াতে মোৰ চানা ৰেডি হৈ গ'ল। এয়া মোৰ চানাও হৈ গ'ল ৰেডি, দেখিছেনে? আৰু চৰ্দি বুলি ক'লেতো আৰু জ্বলা খাবলৈ মন যায়, বহুত বেছি খাবলৈ মন যায় জ্বলা। আৰু মই জ্বলা খাওঁ মানে, সেইকাৰণে ভাবিলোঁ জ্বলা চানা কেইটামানো বনাই খাওঁ। যি আছিলে সেয়াই বনালোঁ ঘৰত এতিয়া। আৰু এতিয়া নাখাওঁ বাৰু, কাৰণ এতিয়া চাহহে খাম, দেৰিকৈ খাম চানাখিনি। আৰু এতিয়া অঞ্চললৈ চাইকেল চলাবলৈ যায়, তাক অকণমান চাইকেল চলাবলৈ লৈ যাওঁ। এতিয়া চাহখিনি খাই ল'লোঁ, একদম মানে ডিঙি পুৰি গ'ল। আৰু এতিয়া অঞ্চে চলাব চাইকেল। মই আপোনালোকক দেখুৱাম আজি মোৰ ফুলখিনি। যোৱাটো ভিডিঅ'ত আপোনালোকক মই কৈছিলোঁ মোৰ অলপমান ফুল আছে কেইজোপামান, সেইখিনি আপোনালোকক দেখুৱাম। আৰু এতিয়া ব'লক তেতিয়াহ'লে মোৰ ফুলখিনি চাই লওঁ। এজোপা জলকীয়া আগতে বহুত লাগিছিলে, এতিয়া লগা নাই বাৰু, ফুলিহে আছে। আৰু জবা ফুল আছে, এজোপা জবা ফুল। আৰু আম এজোপা অঞ্চে গুটি দি থৈছিলে আচলতে আম খাই, সেই গুটিটোৰ পৰাই হৈ আছে গছ এজোপা। আৰু এজোপা খৰিকাজাই ফুলা নাই, কিন্তু বুঢ়াই হ'ল নে কিনে নাজানো, ফুলা হ'ল আজিকালি একেবাৰে, আগতে ফুলিছিলে। এইজোপা হ'ল মোৰ মানি প্লেণ্ট। এজোপা দেখিছেনে, মই প্লাষ্টিকৰ বটল এটা কাটি এনেদৰে মানি প্লেণ্ট দি থৈছিলোঁ, আৰু তলেদি শিপা ওলাই আছে। আৰু সিদিনা নাৰ্চাৰীৰ পৰা আনিছিলোঁ এইখিনি ফুল, খুব ধুনীয়া ফুলে, কিন্তু কি হ'ল নাজানো, বেয়া হৈ গ'ল অলপ। আৰু ইয়াতে আছে নয়নতৰাজোপা বহুত ফুলি থাকে। আৰু আছে অপৰাজিতাজোপা বহুত ডাঙৰ হৈ গৈছিলে, কিন্তু মই কাটি দিলোঁ, কিবা পাতবোৰ বেয়া হৈ যায়, সেইকাৰণে কাটি দিলোঁ। আৰু আছে আছে অলপমান, কিন্তু মই নামবিলাক ইমান নাজানো। এইজোপাও মই আনি ৰুইছিলোঁ, কলি হৈছে এটা, বহুত দিনৰ মূৰত কলি এটা হৈছে, কিন্তু আজিলৈকে ফুলাই নাই। আৰু এনেকৈ আছে আৰু
অলপ চলপকৈ ৰাখিছোঁ। আৰু এয়া বৰ মানিমুনি এইটো ভাল লাগে। মই পানী দি থৈছোঁ টাববিলাকত, সেইটো কাৰণে পানী হৈ আছে। আৰু এইজোপা হ'ল গোলাপ ফুলৰ কলি হৈ আছে। আগতে ফুলি আছিলে, মই তাৰ ভিডিঅ' অকণমান কৰি থৈছোঁ, আপোনালোকক দেখাম। এয়া মানিমুনি নহয়, মান ধনিয়া অসমৰ পৰা আনিছিলোঁ। আৰু এয়া পদিনা। এইজোপা মই নামটো নাজানো, বগা ফুল হয়। আৰু ইয়াতে আছে নৰসিংহ, নাৰ্জীজোপা দেখিছেনে, ইমান ধুনীয়া লাগিছে। এই নাৰ্জীজোপা খুব ধুনীয়া লাগে। আৰু এইজোপা সেইদিনা নাৰ্চাৰীৰ পৰা অনা, নামটো মই নাজানো, কিন্তু আগতে আমাৰ বহুত আছিলে, নাইকিয়া হ'ল। সেইদিনা দেখি সেইকাৰণে লৈ আহিলোঁ। আৰু ইন্দ্ৰমালতী, এইপিনে আছে লতা ফুল এডাল আছে। আৰু এইজোপা দুপৰ টেঙাজোপা পাতবিলাক কিয় নাজানো এনেকুৱা হৈ যায়, আৰু গোটেই পাতখিলা মানে নষ্ট হৈ যায়। কি হয় নাজানো। আৰু এইটো জবা ফুল আছে। আৰু এইখিনি ফুলো বহুত ভাল লাগে, বহুতখিনি ফুলে। ইয়াত বহুত হয় এইজোপা ফুল। মই নামটো নাজানো, আৰু যদি আপোনালোকে জানে মোক জনাবচোন। আৰু এইখিনিতে আছে এজোপা এল'ভেৰা। বহুত দিন হ'ল এল'ভেৰাজোপা, কিন্তু বেছি ডাঙৰো হোৱা নাই, একেই আছে। আৰু নাজানো কিয় বহা নাই। আৰু ইমানেই আছিলে মোৰ ফুল। যি টি মই টাব লগাইছোঁ, দেখিছেনে, যি পাওঁ আৰু তাতে ব্যৱহাৰ কৰোঁ। ৰঙৰ বাকেট, পানী থোৱা বাকেট, যি পাওঁ মানে। আৰু গোলাপ ফুল এয়া আগতেই মই ভিডিঅ' অকণমান ৰাখি থৈছিলোঁ, যেতিয়া বহুত ধুনীয়াকৈ ফুলি আছিলে। এতিয়া কলি হৈছে বাৰু, ফুলা নাই। দেখিছেনে ইমান ধুনীয়া লাগিছে। আৰু ফুলখিনি মোৰ সিমানেই আছিলে। কেনেকুৱা লাগিলে সকলোৱে জনাব। আৰু বেছি ফুল নাই, ঠাইখিনি অলপ কম হয়, সেইকাৰণে ফুল ৰুবলৈ অলপ অসুবিধা হয়। আৰু অনচাইড ৰাস্তাত খেলিয়ে আছে, চাইকেল চলাই আছে, গাড়ীবোৰ ইমান আহি থাকে, ভয় লাগে জানানে। তথাপিও ভাবিলোঁ ভিডিঅ'টো ইমানতে শেষ কৰি লওঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় জনাব, লাইক কৰিব আৰু কমেণ্টো কৰিব। কমেণ্ট এটা কৰিলে আচলতে মোৰ বহুত মনটো ভাল লাগে। আপোনালোকে যদি কমেণ্ট কৰে, কিবা এটা লিখি দিয়ে, বহুত মনটো ভাল লাগে। সেইকাৰণে কমেণ্ট কৰিব। আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে আৰু অকণমান আগবাঢ়ি যাব পাৰোঁ। আৰু সকলোৱে মৰম দিব। আজি ব্লগটো ইমানেই আছিলে। তেতিয়াহ'লে এতিয়ালৈ আহিছোঁ, বাই বাই।